हेलो फ्रेंड्स, स्वागतम जानाइছো আপোনাক নতুন কিছুমান আমাৰ ইউটিউব চেনেলটো নতুন এটা ভিডিঅ'লৈ আশা কৰিম আপোনালোক সকলো ভালে আছে। ফ্ৰেন্ডছ, মৌ, বৰল, কুন্দুৰ আদি কৰি বিভিন্ন কীট পতংগ আছে যিবোৰে মানুহক কামুৰে। হয়তো আপোনাকো কামুৰিছে বা আপোনাৰ ঘৰৰ পৰিয়ালৰ কাৰোবাক কামুৰিছে বা ওচৰ চুবুৰীয়া কাৰোবাক কামুৰে আপুনি নিশ্চয় দেখিছে বা শুনা পাইছে। কিন্তু এই যে এইবোৰ কীট পতংগই কামুৰে, এই কীট পতংগবোৰে কামুৰিলে আমাৰ বিষ হয়, খুব বিষায়। কোনোবাটোৰ বিষ কম, কোনোবাটোৰ বিষ বেছি। কিন্তু তাৰ বিপৰীতে যেতিয়া আমাক এটা মহে কামুৰে তেতিয়া আমাৰ খুব খজুৱতি উঠে। মহৰ বিভিন্ন প্ৰকাৰ আছে, কোনোবাটো মহে কামুৰিলে কম খজুৱায়, কোনোবাটো মহে কামুৰিলে বহুত সময়লৈ খজুৱাই থাকে। মহে কামুৰিলে কিয় খজুৱায়, আজি ভিডিঅ'টো তাকে কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলো ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, চাওক, মহৰ দুটা প্ৰজাতি আছে, এটা মতা আনটো মাইকী। এই মতা মহে মানুহ নাকামুৰে, মানুহ কামুৰে কেৱল মাইকী মহেহে। আৰু যেতিয়া এটা মাইকী মহ আহে আপোনাৰ শৰীৰৰ কোনো এটা অংগত পৰেহি, তেতিয়া সি প্ৰথমতে এটা কোমল অংশ চায়। আপোনালোকে মন কৰিব, যেতিয়া এটা মহ পৰে প্ৰায়বোৰ কেতিয়াবাহে সেই ঘটনাটো দেখা যায় যে মহটো এনেকৈ ঘূৰি ঘূৰি এটা নিৰ্দিষ্ট অংশ বিচাৰিলে। ধৰক মহটো পৰাৰ পিছতে সি সেই ঠাইখিনিত নিৰ্দিষ্ট ঠাইখিনিত থুই পেলাই দিয়ে, যাৰ ফলস্বৰূপে আপোনাৰ ওপৰৰ ছালখন খুব বেছি পৰিমাণে কোমল হৈ যায়, যাৰ ফলত অতি সহজে মহটোৱে তাৰ শুংডাল সুমুৱাব পাৰে। শুংডাল সি শৰীৰলৈ সুমুওৱাৰ পিছত শুংডালে সি তেজৰ শিৰা বিচাৰিবলৈ ধৰে আৰু শিৰা বিচাৰি লোৱাৰ পিছত সেই শিৰাডাল সেই শুংডালে ফুটাই দিয়ে। ফুটোৱাৰ পিছত সেই তাৰ শুংডালেৰে দিয়েই আকৌ সেই ঠাইখিনিতো আপোনাৰ শিৰাৰ ভিতৰতো থুই পেলাই দিয়ে। আৰু সিহঁতৰ থুইখিনিত এণ্টিকোৱেগুলেণ্ট নামৰ এবিধ বিশেষ ৰাসায়নিক দ্ৰব্য থাকে। আৰু সেই ৰাসায়নিক দ্ৰব্যবিধৰ কাৰণে এই আমাৰ যি তেজৰ যিটো চলাচল, এই চলাচলটো কিছু সময়ৰ বাবে খুব বেছি হৈ যায়, যাৰ ফলত অতি সহজে মহে আমাৰ তেজ পি খাই গুচি যাব পাৰে। আৰু তেজ পি খাই গুচি যোৱাৰ পিছত আমাৰ শৰীৰৰ ভিতৰত সেই ৰক্তবাহী নলীডালৰ ভিতৰত তাৰ থুইখিনি থাকি যায় আৰু আমাৰ ছালৰ ওপৰতো তাৰ সেই বিষাক্ত থুইখিনি থাকি যায়, যিখিনিত এণ্টিকোৱেগুলেণ্ট থাকে। আৰু সেই এণ্টিকোৱেগুলেণ্ট থকা থুইখিনি যিহেতু আমাৰ শৰীৰত ছালৰ ওপৰতো থাকে আৰু শৰীৰৰ ভিতৰত থাকি যায়, সেইকাৰণে আমাৰ সেই মহে কামোৰা ঠাইখিনিত খজুৱতি হয়। তো সেইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।